हेलो हाई एवरीवन वेलकम टू माई चेनेल निहारिकास व्लग की खबर आपनालोकर आशा करिছো आपनालोकर सकलोरे खबर ভাল मोरो ভাল बिहु भाले भाले गल सागय आपनालोकर मोरो गल भाले भाले बिहु आरो बाकी एया गा पा धुई मेली আজি মই সাদত নগলো ওপৰত নগলো কাৰণ আজি অকমান ঘৰতে ৰ'দ পৰিছে তো হেতু কাৰণে ঘৰৰ ভিতৰৰ পৰাই আজি ব্লগটো আৰম্ভ কৰিলো খিৰকিখনৰ ওচৰৰ পৰাই তো আজি কি কৰো কি নকৰো গুটেখিনি দেখাই গৈ থাকিম আৰু এতিয়া ভাবিছো যে কিবা অলপ চটপটা টাইপ অলপ কিবা এটা বনাও চাহৰ লগত খাবৰ কাৰণে তো হেতু কাৰণে ভাবিলো যে বনাও আপোনালোকৰ লগতো শ্বেয়াৰ কৰো তো বলক ভিডিওটো আৰম্ভ কৰো আমি দুজনী চাহ খাই আছো লগতে চটপটা চিপছৰ পেকেট এইবিলাক তো ইয়াৰ পিছত আৰু কি কৰিম ভাত বনাম ভাত খাম দুজনীয়ে অলপমান ৰেষ্ট ল'ম তাৰপিছত আমি ওলাই যাম আমি ভাবিছোঁ ক'ৰবাত ওলাই যাম বুলি চাওঁচোন কি কৰোঁ এতিয়ালৈকে একো ডিচাইড কৰা নাই তো চাওঁ যদি ওলাই যাওঁতো আপোনালোকে দেখা পায়ে থাকিব তো এয়া আমি চাহ খাই লওঁ অকণমান ওলাই আহিছোঁ বজাৰলৈ বুলি ঘৰৰ ওচৰৰ বজাৰত মই বহুত দিন অহা নাছিলোঁ আৰু ই হৈছে আমাৰ মাৰ্ফিৰ কাৰণে লিভাৰ দিয়ে হা ব্ৰইলাৰৰ লিভাৰ দিয়ে ই মানে মোক কৈছে যে আজিকালি ইউটিউবাৰ হৈ গৈছোঁ মোৰ বোলে একদম সময় নাই আজিকালি ডাঙৰ মানুহ হৈ গ'ল না ইউটিউব চেনেল খুলি একো ডাঙৰ মানুহ নহয় একচুৱেলি মোৰ অকণমান গাটো বেয়া আছিলে চবেই জানে সেইটো কাৰণে মই অহা নাছিলোঁ তো ইয়াৰ আমাৰ গলিটোৰ ওচৰতে আছে মুৰ্গী দোকানখন কোনোবা যদি আহে ইয়াৰ পৰা মুৰ্গী ল'ব পাৰে কিন্তু দামটো কিন্তু চবতছে বহুত বেছি ইয়াৰ তাতে বহুত দাম তো সি মোক আপত্তি কৰিছে যে মই তাৰ পৰা বোলে বহুত দিন মুৰ্গী লোৱা নাই চ' আজি ভাবিছোঁ আজি তাৰ পৰা অকণ মুৰ্গী লৈ যাওঁ আৰু বাকী এওঁ আছে আমাৰ দোকানী এওঁ দোকানীৰ বিয়া বোলে তো সেইকাৰণে মোক বহুত দিন কৈছে যে বহুত দিন বোলে মোৰ লগত দেখা দেখি হোৱা নাই তো তেখেতৰ বিয়ালৈ মাতিম বাৰু ক'ত হ'ব কি হ'ব আপোনালোকক মই গোটেইখিনি দেখাই যাম আৰু এতিয়া অকণমান বিশেষ এটা কামত মই অকণমান বাহিৰলৈ যাবলৈ ওলাইছোঁ তো এয়া বলক আমি গৈ থাকোঁ মই কাম বন কৰি আহিলোঁ আহি পেলাই জাষ্ট ফ্লেটৰ তলত আহি পালোঁ মানে মোৰ ঘৰৰ তলত আহি পালোঁ ওপৰলৈ মই যোৱাই নাই ঘৰত যোৱাই নাই তো এয়া অকণমান কিবাকিবি অলপ পাৰ্চনেল কাম অলপ আছিলে পাৰ্চনেল কামখিনি অলপমান কৰি আহিলোঁ আপোনালোকক মই মোৰ পাৰ্চনেল কথা কিছুমান আপোনালোকৰ লগত মই পিছতকৈ শ্বেয়াৰ কৰিম যদি আপোনালোকে মোৰ কিবা কথা জানিব বিচাৰে বা শুনিব বিচাৰে আপোনালোকে প্লিজ মোক কমেণ্ট কৰিব তেতিয়া মই নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইমান বেছি পাৰ্চনেল কথাবিলাকতো ক'ব নোৱাৰোঁ কিন্তু যিখিনি হৈ আছে যিখিনি ঘটি আছে মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকে মোৰ পাৰ্চনেল লাইফৰ কথা কিবা জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব তেতিয়া মই আপোনালোকক ক'ম আৰু বাকী এইমাত্ৰ মই আহি পালোঁ ওপৰলৈ যাওঁ মেবি চাগে ভাত বনাব লাগিব ভাত পানী চাগে বনোৱা নাই তো ভাত পানী বনাওঁ খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ এই ভাতৰ লগত আছে তিতা কেৰেলা ভাজি জাতিলাও ভাজি বিন আলু ভাজি তাৰপিছতে এয়া কেৰেলা আলু বইল পিটিকা কৰি খাম আৰু লগতে কেঁচা জলকীয়া নহ'লে মোৰ পেটলৈ ভাতেই নাযায় এইখন হৈছে আজি দুপৰীয়াৰ মোৰ লগত আছে চিতল মাছ এয়া মই বনালোঁ আজি কি বনাইছোঁ নাজানো কেনেকুৱা হ'ব এয়া চিতল মাছ দুজনী খাবলৈ বহিছোঁ এয়া আমি খাই লওঁ মোৰ এয়া ভাতৰ থালি খাই লওঁ খাই পেলাই অকণমান ৰেষ্ট ল'ম তাৰপিছত কি কৰোঁ কি নকৰোঁ আপোনালোকক গোটেইখিনি দেখাই যাম তো এতিয়া খাই লওঁ এয়া খাই আছোঁ গাইজ
এয়া মোৰ পৰা চুৰ কৰিছে দেই মোৰ এইটো স্বভাৱেই আছে তাৰ এইটো বিৰাট বেয়া স্বভাৱ ভাল স্বভাৱ বেলেগৰ কাঁহীত খুব এনেকৈ চুৰ কৰি বস্তু খায় খানাটো খাই চিৰিয়াছলি বহুত ভাল লাগিছে এনেও মই বহুত ভাল খানাই বনাওঁ বাৰু ওলাই গৈছিলোঁ ওলাই গৈ পেলাই দিনটো বহুত কাম কৰিলোঁ বাহিৰত বহুত কিবা কিবি মোৰ হাবি জাবি বহুত কিবা কিবি কাম আছিলে সেইখিনি কৰি জাষ্ট অকণমান আগতে ঘৰ সোমাইছোঁ তাৰ মাজে মাজে অকণমান ক'ৰবাত ৰখিলোঁ কিবা এটা খালোঁ তেনেকুৱা আৰু তাৰপিছতে এই জাষ্ট মই ঘৰ সোমাইছোঁ ঘৰ সোমাই পেলাই এতিয়া মই যাব লাগে কেক এটা ডেলিভাৰ দিবৰ কাৰণে মই আপোনালোকক এটা কৈ থওঁ যে মোৰ ভণ্টি কল্যাণী শৰ্মা তাইৰ নামটো তাই একচুৱেলি হোম বেকাৰ্ছ হয় তাই কেক বনায় তো অৰ্ডাৰো লয় আপোনালোকৰ যদি তেনেকুৱা লাগে কেক মই আপোনাক হেৰিটো দি দিম মই কেপশ্যনত মই লিখি দিম তাইৰ গোটেই ডিটেইলছটো আপোনালোকে তাই তাত গৈ পেলাই অৰ্ডাৰ কৰিব পাৰে একদম কম দামত ৰিজনেবল প্ৰাইচত বহুত ধুনীয়া ধুনীয়া কেক তাই বনায় মোৰ ভণ্টি বুলি মই কোৱা নাই সঁচাকৈ যিসকলে এতিয়ালৈকে তাইৰ পৰা কেক লৈছে সকলোৱে জানে ৰেগুলাৰ যিবিলাক ক্লাইণ্ট হয় আমাৰ কাষ্টমাৰ হয় তেওঁলোকে জানে আৰু প্লাছ তাই এষ্ট্ৰলজিৰো কাম কৰে তাই এতিয়া এষ্ট্ৰলজি শিকিলে নতুনকৈ ভালকৈ গ্ৰ' আপ কৰি আছে ধুনীয়াকৈ তো এতিয়া মই আৰু তাই প্ৰায় আমি ডেলিভাৰ দিবলৈ যাওঁ কাৰণ ডেলিভাৰ দিয়া তেনেকৈ আমি কোনো মানুহ ৰখা নাই বা ল'ৰা তেনেকৈ আমি ৰখা নাই চ' আমি দুজনীয়ে যাওঁ চ' এতিয়া মই ঘৰ আহি পালোঁ ভাবিলোঁ একাপ চাহ খাই লওঁ মই চাহ একাপ বনালোঁ আৰু বনাই পেলাই এয়া তাই পেকিং কৰি আছে পেকিং কৰি আছোঁ তো পেকিং কৰা মেলা চব হৈ গৈছে তো এইটো হৈ গৈছে আমাৰ কেক এইটো হৈ গৈছে কেক অলম'ষ্ট ৰেডি তো বাকী মই আপোনালোকক ডেছক্ৰিপশ্যনত মই গোটেই লিংক চিংক দি দিম তাই ক'ত কেনেকৈ আপোনালোকে তাইক পাব তো এতিয়া আমি কেকটো ডেলিভাৰ দি পেলাই আহোঁগৈ তো বাকীখিনি আৰু সেয়াই আজি দিনটো এজুৱেলি এনেকৈ ওলাই গ'ল তো আহি পেলাই মই আপোনালোকক আকৌ লগ পাই আছোঁ তো জাষ্ট আহি পালোঁ ভণ্টিৰ লগত কেক ডেলিভাৰী দিবলৈ গৈছিলোঁ আহি পালোঁ আহি পাই পেলাই জাষ্ট ফ্ৰেছ আপ হ'লোঁ ফ্ৰেছ আপ হৈ পেলাই এতিয়া ভাত খাওঁ ভাত খাই পেলাই ৰাতিলৈ আৰু শুই যাম তো ভাবিলোঁ ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই কৈছোঁ প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো তেতিয়াহ'লে আজিলৈ শুভৰাত্ৰি